আজি অনুশীলনী 14.2 আৰম্ভ কৰিম। ইয়াতে কুৱেশ্যন নম্বৰ 1ত চোৱা কি কৈছে। অষ্টম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ তেজৰ গ্ৰুপ নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হ'ল। ইয়াতে কিছুমান তেজৰ গ্ৰুপ দিছে, এ দিছে, বি দিছে, অ দিছে আৰু অ বি দিছে। ঠিক আছে, ইয়াতে 4টা তেজৰ গ্ৰুপ আছে। কৈছে যে এই যিখিনি তেজৰ গ্ৰুপ দিছে বাৰম্বাৰতা বিভাজন তালিকা ৰূপত তথ্যখিনিক প্ৰদৰ্শন কৰা, অৰ্থাৎ তোমালোকক বাৰম্বাৰতা বিভাজন তালিকা বনাব লাগিব। আৰু ইয়াতে লগত কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত তেজৰ গ্ৰুপ আটাইতকৈ সাধাৰণ, অৰ্থাৎ সঘনাই উপলব্ধ আৰু কোনটো আটাইতকৈ দুষ্প্ৰাপ্য। মানে ইয়াতে যিখিনি তেজৰ গ্ৰুপ দিছে আটাইতকৈ বেছি কোনটো আছে আৰু আটাইতকৈ কম কোনটো আছে এইটো উলিয়াব দিছে। ঠিক আছে, আমি প্ৰথমতে বাৰম্বাৰতা বিভাজন তালিকাটো বনাম। ইয়াতে তোমালোকে এনেদৰে বনাব, আগতো বনাইছে, একেবাৰে ইজি হয়। বাৰম্বাৰতা বিভাজন তালিকা প্ৰথমতে লিখিবা তেজৰ গ্ৰুপ, তাৰপিছত ইয়াতে আহিব দাগ চিহ্ন, তাৰপিছত ইয়াতে বাৰম্বাৰতা লিখিবা, নাইবা ছাত্ৰ ছাত্ৰীৰ সংখ্যা লিখিলেও হৈ যাব। ঠিক আছে, ইয়াতে চোৱা তেজৰ গ্ৰুপ কি কি আছে তোমালোকৰ। এটা হৈছে তোমালোকৰ এ আছে, তাৰপিছত বি আছে, অ আছে, আৰু এটা হৈছে কি এ বি। এই 4টাই তোমালোকৰ তেজৰ গ্ৰুপ আছে। তো ইয়াতে চোৱা এ গ্ৰুপৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমানজন আছে, মানে এ গ্ৰুপ তেজ থকা। ইয়াতে কাটি যাবা, এনেদৰে কাটিবা 1, তাৰপিছত 2, 3, 4, 5, 6, 7, 8, 9, অৰ্থাৎ ইয়াতে দাগ চিহ্ন ইয়াতে 9টা দিব লাগিব। 1, 2, 3, 4, 5 হ'লে এনেকৈ আচনি দিবা। ঠিক আছে, এইটো হ'ল 5, 1, 2, 3, 4, 5, 6, 7, 8, 9। ঠিক আছে, ইয়াতে দাগ চিহ্ন কিমানটা হ'ল, 9টা হ'ল। ছাত্ৰ ছাত্ৰীৰ সংখ্যা অৰ্থাৎ বাৰম্বাৰতা কিমান হৈ যাব ইয়াতে 9, একেবাৰে ইজি হয়। এবাৰ তোমালোকে বি উলিওৱা, বি কিমানজন আছে 1, তাৰপিছত 2, 3, তাৰপিছত 4, 5, আৰু আছে নেকি চোৱা ইয়াতে 6, 6টা আছে ইয়াতে। কেইটা হ'ব দাগ চিহ্ন 1, 2, 3, 4, 5, 6, ইয়াতে লিখিবা 6। এবাৰ চোৱা অ কিমানজন আছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, ইয়াতে কিমানজন আছে 12জন। 5, 1, 2, 3, 4, 5, 10জন হৈ গ'ল 12। ঠিক আছে, ইয়াতে হৈ গ'ল 12, মানে অ গ্ৰুপ থকা 12জন ছাত্ৰ ছাত্ৰী আছে। এ বি চোৱা কিমানজন আছে 1, তাৰপিছত 2, তাৰপিছত 3, 3জন আছে 1, 2, 3, ইয়াতে লিখিবা 3। ইয়াতে চোৱা 30জন হৈছিলে নে মুঠ, এতিয়া তোমালোকক লিখিব লাগিব মুঠ, এনেদৰে লিখিবা 9, 6, 15, 15 আৰু 3, 12 কিমান হৈ যাব 15, 15 কিমান হৈ যাব, এইটো 30 হৈ গ'ল। ঠিক আছে, এনেদৰে তোমালোকে বাৰম্বাৰতা বিভাজন তালিকাটো উলিয়াবা। ঠিক আছে, ইয়াতে 30জন হৈ গৈছে। এতিয়া কৈছে আটাইতকৈ বেছি কোনটো গ্ৰুপ আছে আৰু আটাইতকৈ কম কোনটো গ্ৰুপ আছে। মই লিখি দিছোঁ, তোমালোকে ইজিলি বুজি পাবা। তোমালোকে এনেদৰে লিখিবা আটাইতকৈ সাধাৰণ অৰ্থাৎ সঘনাই উপলব্ধ তেজৰ গ্ৰুপটো হৈছে অ বি। ইয়াতে চোৱা অ বি আটাইতকৈ বেছি আছে, ইয়াতে 12জন আছে। ঠিক আছে, অ বি অ গ্ৰুপৰ। আৰু আটাইতকৈ কম চোৱা, আটাইতকৈ কম আছে এ বি, অৰ্থাৎ আটাইতকৈ দুষ্প্ৰাপ্য তেজৰ গ্ৰুপটো হৈছে এ বি। এনেদৰে লিখিবা। ঠিক আছে, 1 নম্বৰ ছলভ হৈ গ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 ছলভ কৰিম। কুৱেশ্যন নম্বৰ 2ত চোৱা কি কৈছে, 40 গৰাকী অভিযন্তাৰ বাসস্থানৰ পৰা তেওঁলোকৰ কৰ্মস্থানৰ দূৰত্ব কিলোমিটাৰত এনেধৰণৰ দিয়া আছে, মানে 5 কিলোমিটাৰ, 3 কিলোমিটাৰ, 10 কিলোমিটাৰ, এনেদৰে 40জনৰ দিয়া আছে। ঠিক আছে, অভিযন্তা মানে হৈছে ইঞ্জিনিয়াৰৰ বাসস্থানৰ দূৰত্ব ঘৰৰ পৰা ইমান কিলোমিটাৰ দূৰত বুলি দিয়া আছে। কৈছে অপৰোক্ত তথ্যৰ বাবে এখন শ্ৰেণীভুক্ত বাৰম্বাৰতা তালিকা প্ৰস্তুত কৰা। 1 নম্বৰৰ দৰে, যাৰ শ্ৰেণীপ্ৰস্তৰ আকাৰ 5 আৰু প্ৰথম শ্ৰেণীৰ অন্তৰাল হ'ল 0 পৰা 5 অন্তৰ্ভুক্ত নহয়। এই তালিকাকৃতিৰ উপস্থানৰ পৰা কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে, এইটো ছেকেণ্ড পাৰ্ট আমি পিছত কৰিম। প্ৰথমতে আমি কি কৰিম, বাৰম্বাৰতা বিভাজন তালিকাটো বনাম। ঠিক আছে, ইয়াতে শ্ৰেণী প্ৰস্তৰ কথাটো কৈ দিছে। ইয়াতে ক'ত গ'ল, তোমালোকৰ শ্ৰেণী প্ৰস্তৰ কথা কৈছে। শ্ৰেণী প্ৰস্তৰটো কৈছে যে 0 পৰা 5 এনেধৰণৰ হ'ব। 0 পৰা 5 এইটো হৈছে তোমালোকৰ ষ্টাৰ্টিং, 0 পৰা 5 এনেধৰণৰ ষ্টাৰ্ট হ'ব। আৰু ইয়াতে চোৱা তোমালোকৰ লাষ্ট যিটো শ্ৰেণী অন্তৰাল হ'ব,
লাষ্ট কিমান আছে আটাইতকৈ ডাঙৰ ইয়াতে 31 আছে অৰ্থাৎ আমি 35 লৈকে লিখিম ঠিক আছে তোমালোকে বুজি পাবা 0 5 তাৰপিছত আহিব 5 মানে 5 পাৰ্থক্য আছে ডিফাৰেন্স আছে ঠিক আছে 5 10 হৈ যাব এইটো 10 কিমান হৈ যাব 15 হৈ যাব এইটো হৈ যাব 15 20 এইটো হৈ যাব তোমালোকৰ 20 25 এইটো হৈ যাব 25 30 এইটো হৈ যাব 30 35 ঠিক আছে 35 লৈকে হাইষ্ট যাব তো এতিয়া চোৱা 0 ৰ পৰা 5 কিমানজন আছে ইয়াতে কৈছে যে 0 ৰ পৰা 5 মানে ইয়াতে কিমান লৈকে যাব তোমালোকৰ 0 ৰ পৰা 5 মানে ইয়াতে 0 যাব 1 যাব 2 যাব 3 যাব আৰু 4 যাব এইখিনিলৈকে যাব ঠিক আছে ইয়াতে 5 টো নাহিব ঠিক আছে ইয়াতে কৈ দিছে 5 ইয়াতে কি কৈছে 5 অন্তৰ্ভুক্ত নহব মানে 0 ৰ পৰা 5 ত ইয়াতে 0 ৰ পৰা 4 লৈকে যাব ইয়াতে 5 টো নাহিব ঠিক আছে ঠিক একেদৰে এইটোতো কি হ'ব তোমালোকৰ 5 ৰ পৰা 9 লৈকে যাব ইয়াতে 10 টো নাহিব এইটো 10 ৰ পৰা 14 লৈকে যাব ঠিক আছে 15 টো নাহিব এইখিনি বুজি পাইছা নিশ্চয় তোমালোকে অংকটো কৰিলে বুজি পাবা ইয়াতে চোৱা 0 ৰ পৰা 5 বুলি কৈছে 0 ৰ পৰা 4 ৰ ভিতৰত কিমান কেইটা আছে ইয়াতে এটা আছে 3 তাৰপিছত কত গ'ল দুটা তিনিটা 5 টো নহব ঠিক আছে আগতে গলো কিমানটা হল চাৰিটা পাঁচটা হ'ব ঠিক আছে ইয়াতে কিমান হৈ যাব দাগ চিহ্ন 1 2 3 4 5 এনেদৰে দিবা বাৰংবাৰতা হৈ যাব তোমালোকৰ ইয়াতে 5 ইজি হয় একেবাৰে এতিয়া 5 to 10 বুলি কৈছে শ্ৰেণীবস্ত ইয়াতে 5 ৰ পৰা 9 লৈকে যাব তোমালোকে চোৱা 1 এইটো আহিব 2 তাৰপিছত কত গ'ল 3 4 5 6 7 8 9 10 11 ইয়াতে কিমানটা আহিব 1 2 3 4 5 1 2 3 4 5 11 ইয়াতে কিমানটা আহিব 11টা আহিব 10 ৰ পৰা 15 মানে ইয়াতে 10 ৰ পৰা কিমান লৈকে আহিব 14 লৈকে আহিব চোৱা 1 2 3 4 5 6 7 কত গ'ল আৰু 7 8 9 10 11 ইয়াতে কিমানটা হ'ব 11টা 1 2 3 4 5 1 2 3 4 5 11 ইয়াতে হৈ যাব 11 20 ৰ পৰা 15 ৰ পৰা 20 মানে ইয়াতে 15 ৰ পৰা 19 লৈকে আহিব কত গ'ল চোৱা 19 এটা দুটা তিনি 4 5 6 7 8 9 কিমানটা হল ইয়াতে 1 2 3 4 5 1 2 3 4 9টা হল এটা হৈ যাব 9 20 ৰ পৰা 25 মানে ইয়াতে 20 ৰ পৰা 24 লৈকে আহিব চোৱা 1 1 আৰু আছে নেকি ইয়াতে চোৱা নাই ইয়াতে এটাই আছে ইয়াতে 1 হৈ যাব 25 ৰ পৰা 30 মানে 25 ৰ পৰা ইয়াতে 29 লৈকে আহিব এটা আৰু আছে নেকি নাই ইয়াতে এটাই আছে এইটো হৈ যাব 1 30 ৰ পৰা 35 ইয়াতে নাই এটাই আছে 31 আছে অকল এইটো হৈ যাব তোমালোকৰ আৰু আছে আই থিংক এটা দুটা আছে ইয়াতে থোৱা এটা 2 হৈ যাব এইটো হৈ যাব তোমালোকৰ 2 ইয়াতে মুঠ কিমান হল মুঠ 40 হ'ব ঠিক আছে এইখিনি নিশ্চয় বুজি পাইছে বাৰংবাৰতাটো এনেদৰে উলিয়াবা এইখিনি পাৰ্ট হল ইয়াতে আমি সেকেন্ড পাৰ্ট কৰিম ইয়াতে কি কৈছে এই তালিকাকৃতিৰ উপস্থাপনৰ পৰা কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে এই তালিকাটো যে বনালা তোমালোকে ইয়াৰ পৰা কি বুজি পালা এইবিলাক হৈছে বাৰংবাৰতা হৈছে মানে কি এইবিলাক হৈছে ইঞ্জিনিয়াৰৰ সংখ্যা অভিযন্তাৰ সংখ্যা ঠিক আছে ইয়াতে তোমালোকে চাব পাৰা ইয়াৰ পৰা এইখিনিলৈকে লক্ষ্য কৰা ইয়াতে চোৱা বেছিভাগ অভিযন্তাৰ মানে ঘৰৰ দূৰত্ব কিমান আছে ইয়াতে চোৱা তোমালোকে ইয়াতে চোৱা মানে 0 ৰ পৰা কিমান কিলোমিটাৰৰ ভিতৰত ইয়াতে 15 কিলোমিটাৰৰ ভিতৰত ধৰিব পাৰা এইখিনি ধৰিলে হৈ যাব ইয়াতে বিভিন্ন ধৰণৰ তোমালোকে মন্তব্য উলিয়াব পাৰিবা এটা দুটা তিনিটা এই তিনিটাত চোৱা ইয়াতে কিমানজন আছে 11 11 22 22 আৰু 5 কিমান হৈ গ'ল 27 আৰু বাকি কিমান থাকি ইয়াতে 9 10 11 12 13 বাকি 13
তো ইয়াতে তোমালোকে যদি চোৱা ইয়াতে ৭ জনৰ দূৰত্ব কি আছে 0ৰ পৰা 15 কিলোমিটাৰৰ ভিতৰত এনেদৰে তোমালোকে লিখিব পাৰা মই তোমালোকক লিখি দিছোঁ তোমালোকে চাই যোৱা ইয়াতে তোমালোকে এনেদৰে লিখিবা ওপৰৰ তালিকাৰ পৰা দেখা গ'ল যে বেছিভাগ অভিযন্তাৰ অৰ্থাৎ ৭ জনৰ কৰ্মস্থান তেওঁলোকৰ ৭ জনৰ বাসস্থান তেওঁলোকৰ কৰ্মস্থানৰ পৰা 15 কিলোমিটাৰৰ ভিতৰত ঠিক আছে ইয়াতে এটা বৈশিষ্ট্য হ'ল তোমালোকে ইয়াৰ বাহিৰত তোমালোকে লিখিব পাৰিবা এইকেইটা ধৰি তোমালোকে যদি লিখা ইয়াতে কিমানজন আছে 13 জন এটা তোমালোকে লিখিব পাৰা যে 13 জন অভিযন্তাৰ বাসস্থান তেওঁলোকৰ কৰ্মস্থানৰ পৰা মানে তোমালোকে ইয়াৰ বাহিৰত তোমালোকে লিখিব পাৰা এই 13 জন যদি তোমালোকে ধৰা এইকেইজন যদি তোমালোকে ধৰা ইয়াতে কিমানজন আছে 11 2 13 জন 13 জনৰ ডিষ্টেন্সটো কিমান ঘৰৰ পৰা কিমানৰ ভিতৰত ইয়াতে 15ৰ পৰা 35 কিলোমিটাৰৰ ভিতৰত এনেদৰে তোমালোকে লিখিব পাৰা এইটো তোমালোকে এনেদৰে লিখিবা এইটো বেষ্ট হ'ব ঠিক আছে তোমালোকে ইয়াতে এটা লিখিলেও হ'ব তোমালোকে যদি এইটো লাইন ধৰা মানে 5 জনৰ দূৰত্ব ঘৰৰ পৰা কিমান কিলোমিটাৰৰ ভিতৰত 5 কিলোমিটাৰৰ ভিতৰত এনেদৰে তোমালোকে লিখিব পাৰা ঠিক আছে 2 নম্বৰ সলভ হৈ গ'ল তোমালোকে উঠাই লোৱা বুজি নাপালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা কোৱেশ্চন নম্বৰ 3 সলভ কৰিম এতিয়া কোৱেশ্চন নম্বৰ 3 চোৱা কি কৈছে কোনো এখন মহানগৰৰ 30 দিনীয়া এটা মাহৰ আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ শতাংশত এনে ধৰণৰ দিয়া আছে ইয়াতে 30 দিনৰ আপেক্ষিক আৰ্দ্ৰতা দিয়া আছে কৈছে যে শ্ৰেণী অন্তৰাল 84 পৰা 86 86 পৰা 88 ইত্যাদি ধৰণে এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব দিছে প্ৰথমতে আমি বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিম তাৰপিছত 2 আৰু 3 নম্বৰ কি কৈছে তোমালোকে চোৱা ঠিক আছে তো এনেদৰে লিখিবা বাৰংবাৰতা বিভাজন তালিকা প্ৰথমতে আপেক্ষিক আৰ্দ্ৰতা লিখিবা নাইবা শ্ৰেণী অন্তৰাল লিখিবা দাগ চিহ্ন বাৰংবাৰতা গোটেইখিনি একেই নিয়ম ঠিক আছে প্ৰথমতে কিমান ধৰিব দিছে 84 ৰ পৰা 86 নাইবা ইয়াতে যদি দিয়াও নাথাকে তোমালোকে চাবা আটাইতকৈ সৰু কিমান আছে ইয়াতে চোৱা আটাইতকৈ সৰু কিমান আছে আটাইতকৈ সৰু হৈছে তোমালোকৰ 84.9 মানে এইটো 84 ৰ পৰা ষ্টাৰ্ট হ'ব ঠিক আছে আৰু তোমালোকৰ আটাইতকৈ ডাঙৰ কিমান আছে এইটো আছে তোমালোকৰ 99.2 মানে 100 লৈকে যাব ইয়াতে নিশ্চয় বুজি পাইছা এটা সব কেনে ধৰণে ধৰিব দিছে 84 টু 86 মানে দুই পাৰ্থক্য থাকিব তাৰপিছত 86 88 হ'ব এইটো হৈ যাব 88 কিমান হৈ যাব এইটো 90 দুই পাৰ্থক্য 90 92 92 94 94 96 এইটো কিমান হৈ যাব তোমালোকৰ 96 98 তাৰপিছত ইয়াতে এটা আহিব 98 to 100 ইয়াতে আৰু এটা ঘৰ হ'ব এনেদৰে যাব ঠিক আছে এখিনি নিশ্চয় বুজি পাইছা এতিয়া সো 84 ৰ পৰা 86 ৰ ভিতৰত কি আছে কিমানটা আছে মানে মান গল 84 to 86 এটো বেছি আছে নহব 84 কত গল 84.9 ইয়াতে এটা ওলাইছে আৰু সোৱা 89 ইয়াতে এটাই আছে দাগ চিহ্ন 1 হ'ব দিনৰ সংখ্যা ইয়াতে 1 হৈ যাব ঠিক আছে 86 ৰ পৰা 88 সোৱা কি আছে 86 এটা 86 ৰ পৰা 88 নাই 86 ৰ পৰা 88 নাই ইয়াতে এটাই আছে ইয়াতে 1 হৈ যাব 88 ৰ পৰা 90 সোৱা 88 to 90 এইটো এটা তাৰপিছত সোৱা 188 ৰ পৰা 90 আৰু ইয়াতে এটা আছে দুটা মানে ইয়াতে দাগ চিহ্ন 2 হৈ যাব 2 90 ৰ পৰা 92 সোৱা এইটো এটা 90 92 এটা 92 কত গল এইটো এটা দুটা তাৰপিছত আহিল তোমালোকৰ দুটাই আছে ইয়াতে এটো 92 ৰ ওভাৰ আছে ইয়াতে হৈ যাব 2 ইয়াতে হৈ যাব 2 ঠিক আছে 92 ৰ পৰা 94 সোৱা 92 এটা 94 লৈকে দুটা তিনিটা চাৰিটা পাঁচটা
ছটা, সাতটা, ইয়াতে 7 হৈ যাব 1 2 3 4 5 1 2 এইটো হৈ যাব 7। তাৰপিছত চোৱা 94ৰ পৰা 96, 90 এইটো এটা 96 লৈকে যাব 2 3 4 5 5 6 এইটো ছটা হৈ যাব 1 2 3 4 5 এইটো 5 হৈ যাব 6 এইটো 6 হ'ব 96ৰ পৰা 98, 96ৰ পৰা 98 এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা 1 2 3 4 5 1 2 এইটো হৈ যাব 7। তাৰপিছত চোৱা 98ৰ পৰা 100 এটা, দুটা, তিনিটা, চাৰিটা, ইয়াতে চাৰিটা আছে 1 2 3 4 এইটো হৈ যাব 4। মুঠ কিমান হ'ল তোমালোকৰ? মুঠ হৈ যাব 30 হৈ গ'ল। এতিয়া 3 নম্বৰত কি কৈছে? এই তথ্যখিনিয়ে কোন মাহৰ বা ঋতুৰ নিৰ্দেশ কৰে বুলি তোমালোকে ভাবা। ইয়াতে চোৱা বেছিভাগ দিনতে চোৱা তোমালোকে বেছিভাগ দিনতে আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ বেছি আছে, গতিকে কি হ'ব? এইটো বাৰিষা কাল হ'ব। মই তোমালোকক লিখি দিছোঁ, এনেদৰে লিখিবা যিহেতু আপেক্ষিক আৰ্দ্ৰতা বেছি সেয়ে তথ্যখিনিয়ে বাৰিষা কালক বুজাইছে। 2 নম্বৰ গ'ল। 3 নম্বৰত কৈছে তথ্যখিনিৰ বিস্তাৰ বা পৰিসৰ কি? ইয়াতে বিস্তাৰৰ নিয়মটো হৈছে আটাইতকৈ বেছি কোনটো, আটাইতকৈ বেছিৰ পৰা আটাইতকৈ কম যিটো এইটো মাইনাছ কৰিব লাগে, ঠিক আছে। এইটো আটাইতকৈ বেছি, আটাইতকৈ কম হৈছে ইয়াতে কিমান 84.9, এইটোৰ পৰা এইটো মাইনাছ কৰি দিলে যিমান ওলাব এইটো হ'ব তোমালোকৰ পৰিসৰ বা বিস্তাৰ। মই লিখি দিছোঁ। এইটো চোৱা বিস্তাৰ তোমালোকে এনেদৰে লিখিবা আটাইতকৈ ডাঙৰ হৈছে 99.2, আটাইতকৈ সৰু হৈছে 84.8, এইটোৰ পৰা এইটো মাইনাছ কৰিলে 14.3 হৈ যাব। কুৱেশ্যন নম্বৰ 3 লৈকে সলভ কৰা হ'ল, ইয়াৰ পিছত বাকীখিনি সলভ কৰি দিয়া হ'ব, ঠিক আছে। তোমালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব পাৰা। ধন্যবাদ।